কাজিৰঙা নেশ্যনেল পাৰ্কক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1985। পাল বংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰহ্মপাল। অজাতশত্ৰু কাৰ উপনাম? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ। আহোম দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2 ডিচেম্বৰ। পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত হৈছিল। কম্পিউটাৰৰ কোনটো জেনেৰেশ্যনত আইচি অৰ্থাৎ ইণ্টিগ্ৰেটেড চাৰ্কিট ব্যৱহাৰ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি থাৰ্ড জেনেৰেশ্যনৰ কম্পিউটাৰত। দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1939 to 1945। 1 বাইট কাৰ সমান? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 8 বিটৰ সমান। মুৰুং উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আপাতানিসকলে পালন কৰে। বালপক্ৰাম নেশ্যনেল পাৰ্ক ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেঘালয়ত আছে। ভাৰতৰ প্ৰথম টেষ্ট টিউব বেবীটোৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৰ্ষা চাওলা। গ্ৰেমি এৱাৰ্ড কিহৰ লগত জড়িত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সংগীতৰ লগত জড়িত। নেশ্যনেল পিপুলছ কংগ্ৰেছ কোন দেশৰ সংসদৰ নাম? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চাইনা। ভাৰতৰ বৰ্তমান শিক্ষামন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধৰ্মেন্দ্ৰ প্ৰধান। ভাৰতৰ নিৰ্বাচন আয়োগ ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নিউ দিল্লী। ভাৰতৰ ৰাষ্ট্ৰীয় মিঠাই কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জেলেপি। অসমৰ ক'ত বাৰেৰহণীয়া ভাওনা অনুষ্ঠিত হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জামুগুৰিহাট। চিলাৰায় দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 27 ফেব্ৰুৱাৰী। ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেংগালুৰুত আছে। চোফিয়া কোন দেশৰ ৰাজধানী? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বুলগেৰিয়াৰ ৰাজধানী। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ জিকে ভিডিঅ'বিলাক পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।